বাইদেউৰ ঘৰত পূজা আছে, গতিকে যাব ওলাইছোঁ। একদম দৌৰা দৌৰিকৈ ওলালোঁ। এতিয়া ওলাই আপোনালোকক লগ পাই আছোঁ পূজাত। গতিকে ব'লক অকণমান পূজাৰ পৰিৱেশ দেখুৱাম। আজি বাইদেউহঁতৰ তাতে বছৰে মানে হোলীৰ সময়ত পূজা হয়, গতিকে তাতেই গৈ আছোঁ। গতিকে ব'লক যাওঁ। এইফালে আমি উঠিলোঁ ইলেক্ট্ৰনিক ৰিক্সাত, আৰু মানে বাইদেউহঁতৰ ঘৰটো বেছি দূৰ নহয় যে, সেইটো কাৰণে আমি ৰিক্সাত গৈ আছোঁ। এইফালে কুকু ৰিক্সাত উঠি খুব ভাল পাইছে বৰমাকৰ খোলাত, আৰু ৰাস্তাটো অলপ বনাই আছে কাৰণে দোকানী আছে সেইবিলাক, বাকী ওচৰতে হয়। ভাইটি গৈ আছে, প্ৰথমবাৰ গৈ আছে চুনু দাদাৰ ঘৰত ন। আমি এতিয়া লগ পাই আছোঁ আপোনালোকক। পূজাৰ যিখিনি পাৰোঁ অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু, গতিকে চাই থাকিব আমাৰ ভিডিঅ'টো। যোগাৰ নাই, ৰাস্তাটো একেবাৰে বেয়া, বনাই আছে নতুনকৈ। আমি ক'ত যাম আজি? ক'ত যাম আমি? এইফালে ধানৰ খেতি চাওক, এতিয়াও ধানৰ খেতি হৈ আছে। এইটো কি খেতি? এইটো এৰী ধান বুলি কয়। এয়া চাওক, এৰী ধানৰ খেতি কৰিছে। এয়া আমি আহি পালোঁ পূজাৰ থলী। এয়া চাওক, পূজা আৰম্ভ হৈছে। পূজা এই আহি পালোঁ আমি পীৰ ঘৰ। নামো দিয়াচোন ৰামা। নমস্কাৰ আৰু সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলটিলৈ, আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আমি আহি পালোঁ বাইদেউহঁতৰ ঘৰত, আৰু ৰিক্সাত অহা অকণমান আপোনালোকক দেখুৱাইছোঁ, কিন্তু আমাৰ ৰাস্তাটো যিহেতু বনাই আছে সেইটো কাৰণে একদম জোকাৰি আছে, গতিকে অলপ চাই ভাল নাপাব সেইখিনি। বাকী যিয়ে নহওক, আমি আহি এতিয়া খালোঁ পুৰি চাহ এইবিলাক খালোঁ। তাৰপিছত বাবুৰ কাৰণে এতিয়া বৰমাকে বনাই আছে খিচিৰি, আৰু আজি অকণমান আপোনালোকক দেখুৱাম বাৰু পূজাৰ যিমানখিনি পাৰোঁ ন। কুকি আৰু মই, দাদাহঁতে আছে, সকলোৱে আছে। আৰু আমাৰ ঘৰটো বেছি দূৰ নহয় বাইদেউহঁতৰ ঘৰটোলৈ, গতিকে ওচৰতে হয়। আৰু ইফালে আছে চনু দাদা, দুটু দাদা। ইহঁতক নেদেখুৱাওঁ, লাজ কৰে অলপ। আৰু বাকী ভিনি নাই, ভিনি অহা নাই। আৰু বাইদেউ আছে, বাইদেউৰ শহুৰ দেউতা, শাহু মা, বাকী এইকেইজনেই আৰু বাইদেউৰ ডাঙৰ ল'ৰা টুটু, আৰু চুনুটো আহিলে। চুনু আৰু আমাৰ লগতেই যাব, আৰু চুনু নাথাকে ইয়াতে। খেলিবা তুমি? দিয়া দাদাহঁতৰ লগত খেলিবানে কুকি? যোৱা দাদা, যোৱা যোৱা দাদা, যোৱা বাবা। নাযায় বাবা। দাদাক তুমি লাজ কৰা নে কি? লাজ কৰা? ডাঙৰ দাদাকক লাজ কৰে। চুনু দাদাৰ লগতহে পূৰা খেলে। আৰু কুকিক চাওক, পীৰ ঘৰত আহি কুকি এতিয়া কি কৰে। এতিয়া আমাৰ কুকিয়ে ফ্ৰী হৈছে আৰু লাহে লাহে ন কুকু? চাওক কি ওলাইছে মনো। পূজা চাবা তুমি? পূজা চাবা কুকি? পূজা চাবা বাবা? হেল্ল' 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 কুকি ৰাজা হেল্ল' 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 কুকি ৰাজা হেল্ল'। এয়া চাওক কুকি ৰাজাক আমাৰ দিয়া। এই ডাইপাৰ পিন্ধি আছে নেকি? কৃষ্ণ ভগৱান আৰু ৰাধা মাক হোলী দিয়াৰ নিয়ম চলি আছে ইয়াতে। মানে ৰাউণ্ডকৈ ঘূৰিব লাগে মন্দিৰটোৰ চাৰিওফালে, ঘূৰি ঘূৰি কৃষ্ণ ভগৱান আৰু ৰাধা মাক ইয়াতে হোলী দিব লাগিব আবিৰ। গতিকে এনেকৈ আমি ঘূৰি আছোঁ, এতিয়া ৰাউণ্ড হৈ আছোঁ।
আমি যাওঁৱেই যে খুৰী চাই লওঁ দোকান সৰু সৰু হ'লে ভাল লাগে অলপ পাতলা টাইপৰ মিহি মিহি হাই এভৰিৱান আহি পালোঁ পূজাৰ পৰা বাইদেউহঁতৰ ঘৰৰ পৰা আৰু বহুত বেছি ভাল লাগিলে আজি পূজাত এনেকৈ গৈ দৌল উৎসৱত গৈ গতিকে যিমান পাৰোঁ আপোনালোকৰ কাৰণে অকণমান ভিডিঅ' কৰিছোঁ গতিকে আপোনালোকে চাব যদিহে ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিসকলে মোৰ চেনেলটোত নতুন হয় গতিকে আজিলৈ তেন্তে এৰিছোঁ আমাৰ কুকি নতুন গাড়ী পালে তুমি গাড়ীখনৰ কি কৰিলা কু চাকা খুলিলা টাটা দিয়া টাটা বাই বাই বুম 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 টাটা বাই কু টাটা দিয়া বাবা টাটা বাই বাই